ছাৰ ভালে আছেনে? মোক চিনি পাইছে নাই বাৰু? এইটো আমাৰ মিন্ময় নহয় নে? বহুত শকত হলি দেখোন চিনি পাবলৈকে বৰ টান হৈছে বোপাই। হয় বাৰু ছাৰ, আগতকে অলপ সলনি হৈছো। তইতো আজিকালি বহুত ডাঙৰ অফিচাৰ হলি। তহঁতবোৰৰ এই সফলতা দেখি আমাৰবোৰৰ বৰ গৰ্ব হয় আমি তহঁতৰ কথাবোৰ আমাৰ ছাত্ৰ ছাত্ৰীবোৰক সদায় কৈয়ে থাকো। ছাৰ এনো কি কথা কয়, আপোনালোকৰ চেষ্টাৰ বলতহে আমি বিলাক ইমান দূৰলৈ যাব পাৰিছো। মোৰ আৰু লগৰ সকলো বিলাকৰ সফলতা আৰু কৃতিত্ব এইবিলাক আপোনালোকৰহে। হেৰি নহয়, এই তোৰ লগৰ অম্লান, মানস, মালবিকাহঁত ইহঁত বৰ্তমান ক'ত আছে ছাৰ আমাৰ লগৰ গোটেইকেইটাই এতিয়া প্ৰতিষ্ঠিত হল, নিজৰ নিজৰ কৰ্মক্ষেত্ৰত সকলোৱে প্ৰতিষ্ঠিত সফল ব্যক্তি। আমি কেতিয়াবা কেতিয়াবা লগ ভাগ হৈ থাকো বাৰু। বৰ ভাল পালো তহঁতবোৰ আৰু আগুৱাই যা, তাৰেই কামনা কৰো সদায়। ছাৰ আমিবোৰে এই বিদ্যালয়তে পঢ়ি প্ৰত্যেকে কিবা নহয় কিবা এটা কৰি আছো। সেয়ে আমি ভাবি আছো বিদ্যালয়খনৰ কাৰণে যদি আমি কিবা এটা কৰিব পাৰিলোহেঁতেন আমাৰো ভাল লাগিলেহেঁতেন। ছাৰ বিদ্যালয়ৰ যদি কিবা লাগতীয়া বস্তুৰ অভাৱ আছে তেনেহলে আমাক জনাবচোন, পাৰিলে সহায় কৰিম। সময়ৰ লগে লগে বিদ্যালয়ৰ নতুন নতুন সামগ্ৰীৰ প্ৰয়োজন হৈয়ে থাকে সেয়ে তহঁতবোৰৰ দৰে মানুহে বিদ্যালয়ৰ বাবে কিবা প্ৰয়োজনীয় সামগ্ৰী আগবঢ়ালে বিদ্যালয়বোৰৰ বৰ উন্নতি হব। হয় ছাৰ, আমি এবাৰ লগ হওঁতে এই প্ৰসংগটো পাতিছিলো। বৰ ভাল কথা। এনেবোৰ কথাৰ ওপৰত লক্ষ্য ৰাখি বৰ্তমান চৰকাৰে বিদ্যাঞ্জলি 2.0 নামৰ এটা পৰ্টেল মুকলি কৰিছে। সেই পৰ্টেলৰ মাধ্যমত প্ৰতিখন বিদ্যালয়ে নিজৰ নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ অভাৱ পূৰণৰ বাবে পৰ্টেলত সেই অভাৱসমূহৰ তালিকা আপলোড কৰিব পাৰে। আৰু তহঁতৰ দৰে মানুহবোৰে আমাৰ শুভাকাংক্ষীসকলে সেই পৰ্টেলত নিজকে ভলণ্টিয়াৰ হিচাপে ৰেজিষ্টাৰ কৰি সেই বিদ্যালয়ৰ অভাৱসমূহ পূৰণ কৰি বিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ সাৰ্থী হ'ব পাৰে আকৌ। এইটো দেখোন বৰ ভাল কথা ছাৰ। পৰ্টেলত সকলো অভাৱৰ তালিকা থকাৰ বাবে বিদ্যালয়খনৰ অভাৱৰ তালিকাও সহজে পাব পাৰি। লগতে ডিউটাৰ সম্পূৰ্ণ তথ্যও ফটোসহ সংৰক্ষণ কৰি ৰখা হয়। ছাৰ বিদ্যাঞ্জলি 2.0 বিষয়ে জানিব পাৰি খুব ভাল লাগিছে। বৰ সুন্দৰ পদক্ষেপ এটা চৰকাৰে লৈছে দেই, আমি কিন্তু গমেই পোৱা নাছিলো। মই লগৰ আটাইকেইটা বন্ধুকে এই বিষয়ে কম আৰু প্ৰত্যেকে সামৰ্থ্য অনুসৰি আমাৰ বিদ্যালয়খনৰ কাৰণে কিবা এটা দিবৰ কাৰণে চেষ্টা কৰিম। ছাৰ ভগৱানে তহঁতৰ মংগল কৰক উপায়। পিছে স্কুলৰ ফালে পাক এটা মাৰিবি আকৌ। তই এতিয়া যা, মোৰো অকমান দেৰি হৈছে স্কুললৈ। হ'ব বাৰু ছাৰ, আপুনিও যাওক। মই আটাইকেইটাকে বাৰু বিদ্যাঞ্জলি পৰ্টেলত ভলণ্টিয়াৰ হিচাপে ৰেজিষ্টাৰ হ'বৰ কাৰণে কম আৰু বস্তু একো বদলৈ আমি সোনকালে বিদ্যালয়লৈ আহিম দিয়ক। বাৰু যা বোপাই।